friends, welcome to my YouTube channel JR Official Dance Group. আৰু মই এতিয়া 5টা বাজে আৰু মই গৈ আছো সুকমানাস তাৰে পৰা গুচি যাম পিকনিকত আৰু পিকনিকত ক'ত যায় মই ভালকৈ নাজানো তাতে যাই আপোনালোকক দেখাম ক'লৈ যায় কি কৰে বাৰু তো চাই থাকক মোৰ YouTube চেনেল JR Official Dance Group. হাই এতিয়া মই আহি পল্লাপাৰ পাইছোঁ পল্লাপাৰ বুলি কয় এইখিনি হয়নে হাই এটা আমাৰ পল্লা প্ৰভা একাডেমি এইটো সুকমানা বজাৰত আছে আৰু ইয়াৰ পৰা এইখন বাছ ৰখি আছে বহুত মই 5টাতে আইছোঁ কিন্তু দেৰি হৈ আছে বহুত এইটো আমাৰ আফজাল ছাৰ থিয়া দি হৈ আছে আৰু ইফালে স্কুলৰ গেট তো আমি পিকনিকত যাম ক'ত যাম নাজানো মই সৰলপাৰা ক'ত আপোনালোকক যাই গোটেইখিনি দেখুৱাম মই তাতে কেনেহেন কি পিকনিক প্লেচ হয় বা কেনেহেন কি চাই থাকিব তো আমি অলপ পাছতে যাম যাওয়ার সময়ত আৰু অলপ দেখাম বেনার বনে তাতে লগে আছে গাড়ীত ইখান তো ইফালে ফ্রেন্ড আছে আৰু মই আহিছো বহুত টাইম হল ইফালে আনিছে মই এবাৰ বাছৰ ভিতৰৰ ফালে যাম তো অলপ মাত দি তই এ সোয়াগ দিছে সোয়াগ তো ইফালে আও বাবা তাবি তো আমি বেকি নদী পাৰ হৈ আছো এইটো বেকি নদী এনেকৈ ইয়াৰ পৰি আছে সেইকাৰণে দেখা পোৱা নাই চাগে আৰু পিকনিক প্লেচ চেঞ্জ হৈ গৈছে আমি সৰলপাৰা যাবলৈ ওলাইছিলোঁ কিন্তু হঠাৎ আহি শুনা পাইছোঁ যে আমাৰ পিকনিক প্লেচ চেঞ্জ হৈ গ'ল মানে বন্ধ কৰি দিছে তো আমি এতিয়া গৈ আছোঁ গোৱালপাৰা যাই আপোনালোকক চব দেখুৱাম তাতে কি হৈ আছে যিহেতু চেঞ্জ হৈ গ'ল হঠাতে চেঞ্জ হৈছে সীমানায় পাহাড়ের ওপারে নিশীথ রাত্রির প্রতিধ্বনি শুনি আমি এয়া আমি নৰনাৰায়ণ সেতুৰ ওপৰত আছো আৰু এইটো সেতু আমি গৈ আছো এইটো হ'ল নৰনাৰায়ণ সেতু এনেকৈ ইফালে আন্ধাৰ হৈ আছে দেখা গৈছে চাওক ইফালে মই দেখিছোঁ পুৰা এইটোৱে হয় মেইন নৰনাৰায়ণ সেতু যিটো এইটো আমি সেতুৰ ওপৰেদি গৈ আছোঁ আৰু ইফালে নদী আছে দেখোন এইটোৱে আপোনাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত আছে নৰনাৰায়ণ সেতুৰ ওপৰত আছোঁ বাছৰ ভিতৰত মানুহ আছে এনেকৈ ভৰ্তি হয় কান পেতে শুনি আমি দেখিতে না পারি চোখ মেলে দেখি আমি করিতে না পারি চোখ বুঝে ভাবি আমি ভাবিতে না পারি হাজার পাহাড় আমি ডিঙোতে না পারি নিশীথ ৰাত্ৰিৰ আৰু চব বাছৰ পৰা মানুহ এতিয়া এজনকৈ নামিব মই প্ৰথমতে নামি আছোঁ ইফালে কি ইফালেদি মাৰি দি আছা নেকি খুলি দিয়া মই নামি লওঁ এনেকৈ পাছফালেদি নামি আহি আমি সূৰ্য পাহাৰ পাই গ'লোঁ আৰু ইফালে নামিব মানুহ फटाफट नमी आ सब तो फाइनली हम लोग पहुंच गए इधर में तो ये हमारा एक दोस्त है इसको कुछ बुखार सुखार हुआ क्या फ्रेंड अरे उठो ना हम पहुंच गए ये नहीं उठने वाला तो अब देखिए पूरा बस खाली हो चुके हैं और हम अभी एक बार उतरे हैं और एक बार मीनाले बस्तु माखा नामे ऐसे बहुत कष्ट करे मीनाले ए इधर में सुला है उधर में सरा भरा होगा हर इधर में बस्तु नामा नामी होता से तो कैसा लगा हमारा ब्लॉग आप लोग देखते रहिए फ्रेंड्स आसलते आमी हेई सरलपारा যাওয়ার কথা আছিল কিন্তু আমাৰ সৰলপাৰা পিকনিক যেটো স্পট মেইন যিখান সেইখান বন্ধ কৰাৰ বাবে আমি ইফালে গোৱালপাৰালৈ আহিছোঁ
আৰু দেখুৱাম ইয়াতে গোৱালপাৰাৰ কি বস্তু আছে ইফালে পাছফালেও আছে মোৰ আৰু চবতকৈ বেষ্ট কথা হ'ল ছোৱালীবিলাকৰ ফুচকা এইটো চবতকৈ বেষ্ট আৰু যাই আছোঁ সন্মুখৰ ফালে দেখুৱাম কি হয় সূৰ্য পাহাৰৰ গেটেদি সোমাই আছোঁ আৰু ইফালে গৈ আমি এই সন্মুখত দেখি আছে কি ক'ম আৰু মই নাজানোৱে কথা ক'বলৈ তথাপিও আৰু অলপ চলপ চেষ্টা কৰি আছোঁ এইখন বোধহয় কিবা মন্দিৰ চন্দিৰ হ'ব ওপৰত পাহাৰ কিন্তু মেইন কথা হ'ল আমাৰ বাইদেউসকলে ইটো ৰাস্তাই দি গৈছে তো সেইকাৰণে আমি এইটো ৰাস্তাই দি যাম তাৰপাছত আপোনালোকক দেখুৱাম ইয়াতে হয় আপোনাৰ শ্ৰী সূৰ্য নৌকা বিহাৰ তো আমি ইয়াতে যাম আৰু যদি পাৰোঁ যদি আছে উৎফা দিয়ে এণ্ট্ৰি যদি দিয়ে হ'লে আমি তাকে উঠিম আৰু আপোনালোকক দেখুৱাম সন্মুখত গৈ আমি সেই ভিতৰ ফালে যাম সিফালে পাহাৰ আছে পূৰা অলপ মানে নিয়ৰ পৰি আছে সেইকাৰণে অলপ সেই দেখুৱাইছে খোলাহেন দেখুৱাইছে কিন্তু উপায় নাই কি কৰিম ইফালেদি আমি এনেকৈ গৈ আছোঁ তো গৈ সিফালে কি আছে আমি চাই আহিম আৰু আপোনালোকক দেখুৱাম এইটো হ'ল বৌদ্ধ স্তূপ আৰু মই দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক বঢ়িয়াকৈ দেখুৱাম এইটোৱে চাই বহুত ভাল লাগিছে ইফালৰ পৰা দেখি আছোঁ এইটো দেখিছে কিমান ভাল লাগিছে না একদম পূৰা ইয়াৰ পৰা এনেকুৱা পূৰা পাহাৰ আছে এইখিনিত সূৰ্য পাহাৰত আছোঁ আৰু তলফালে চব ফ্ৰেণ্ডগিলা আছে তো এনেকৈ চাই থাকক আমি এনেকৈ সূৰ্য পাহাৰত এইটো জংঘলৰ পাছফালে পূৰা পাহাৰ জংঘল ইফালে আছে চব এই এটা বান্দৰৰ নিচিনাকৈ গছত উঠি আছে তো আমি অলপ পাছত আপোনালোকক দেখুৱাম কি কৰিম আমি আজি ইয়াতে তো চাওক আমি এতিয়া সূৰ্য পাহাৰ আছোঁ আৰু চব ফ্ৰেণ্ড তো এনেকুৱা পৰিৱেশ সূৰ্য পাহাৰৰ যিসকলে আহিছে সেইসকলেতো দেখিছে বেকফালে এই মানুহ পূৰা পিকনিক প্লেচটো ভাল বহুত ভাল স্পটটো তো চাই থাকক ইফালে এই ওপৰত মানুহ গৈছে এজন তো এনেকুৱা পৰিৱেশ ইফালে চাই থাকক এইটো শিৱলিংগ পূৰা চাইডেদি এনেকৈ ৰাখিছে বাউণ্ডাৰী দি বহুত ভাল লাগিছে আহি চাই থাকক ইফালে চব মানুহ বহুত মানুহ আছে ইফালে সিফালে মানুহ বহুত আছে আমি ওপৰলৈকে গৈ আছোঁ চাই থাকক এনেকৈ ওপৰ ফালে যাম তো মই বেক কেমেৰাত দেখুৱাম হেল্ল' গাইছ এয়া আমি ওপৰ ফালে গৈ আছোঁ আৰু আপোনালোকে মোৰ লগত হেল্প কৰি আছে মীনালে তো ওপৰত গৈ দেখুৱাম আপোনালোকৰ কি হৈ আছে ওপৰত আৰু পাহাৰে হ'ব তো পাহাৰে কি কয় BSLটো হাতত লৈছে আৰু এই পাথৰ হয় ওপৰত উঠিলোঁ এতিয়া আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল JR অফিচিয়েল ডান্স গ্ৰুপ তো মই ওপৰ ফালে গৈ আছোঁ আৰু আপোনালোকে মোৰ পাছে আহক তো মিনালে পটাপট ওপৰ ফালে অডিয়েন্স পাছফালে বহুত আছে তুমি দেখুৱা যোৱা পটাপট যোৱা না ওপৰ ফালে বহুত মজা হ'ব এনজয় হ'ব ইমান টাইম কেমেৰা কৰিছিল এই মানে কি আৰু কম যাই আছোঁ এক দিছে মই দাউৰি যাম এবাৰ ওপৰত আহিছোঁ ইয়াতে মন্দিৰ আছে ইফালে আৰু ইফালে এনেকুৱা মানুহ তো ইফালে ফ্ৰেণ্ডসকল চব স্কুলৰ এনেকৈ ইফালে দি যাব পাৰে যাব আহক এই ইফালেদি এনেকৈ গৈ আছোঁ ইফালৰ এইটো মন্দিৰ হয় তো চাই আছে ইফালে মন্দিৰ আছে তো আমি এনেকৈ ইফালেদি গৈ এইফালৰ পৰা নামিম দেখিছে ধুনীয়া শ্ৰী ৰঙা কাৰ্পেটৰ নিচিনা হৈছে তো বঢ়িয়া লাগছে তো ইয়াতে মন্দিৰ হ'ব তো ছাইডত মই গৈ আছোঁ আৰু দেখুৱাম ইফালে মন্দিৰ চাই থাকক এইটো হ'ল মন্দিৰ সূৰ্য পাহাৰৰ যিটো মন্দিৰ
তো মই নেক্সট দেখিবলৈ বহুতে ধুনীয়া মন্দিৰটো আহিলে দেখিব ৰ'বা ওচৰতে আছে তো চাই থাকক আমি সিফালে বেক চাইডত যাম সিফালে সেইটো চাইডত আমি এনেকৈ ওপৰ ফালে গৈ আছোঁ কিমান ওপৰত আৰু এনেকৈ গৈ আছোঁ মই অলপ স্পীড দাউৰি গৈ আছোঁ ইফালে আহি আছে মানুহ পাছফালে কিমান ওপৰত আহিছোঁ দেখিছে নিশ্চয় খালী জেগা গৈয়ে আছোঁ ওপৰৰ ফালে কোনো শেষ নাই যাৱাৰ এই চাওক ইফালে এনেকুৱা পৰিৱেশ এয়া হ'ল শ্ৰী শ্ৰী সূৰ্য পাহাৰ এইটো আছে আপোনাৰ গোৱালপাৰাত আছে এই শিলৰ ওপৰত মোৰ নাম লিখিছোঁ এনেকৈ মই একদম সূৰ্য পাহাৰৰ একদম ওপৰত আছোঁ এনেকৈ এখন ইয়াৰ পাছত আৰু ওপৰত যোৱাৰ জেগা নাই তো ইফালে মোৰ পাছফালে চাব কিমান ওপৰত আহিছে দেখি আছে খোলা দেখুৱাইছে এই চাব তো দেখিছে নিশ্চয় চব ভাগৰি পৰিছে ইফালে উঠি একদম বাগৰ হৈ গৈছোঁ অলপ ওপৰত আছে চাগে মই গৈ আছোঁ আৰু চাওক এয়া লাষ্ট কিবা এনেকৈ বনাই থৈছে এইটো লাষ্ট হয় ইয়াৰ পাছত আৰু ওপৰত জংঘল আছে তাৰ ওপৰত নাই এইটো সূৰ্য পাহাৰৰ লাষ্ট শেষ এইটো শেষ তো এনেকৈ আমি যাব পাৰোঁ ওপৰত সেইফালে জংঘল আছে চাওক সেইফালে আৰু একো নাই জংঘলে তো মই চবত কৰি ওপৰত আৰু মই বেক কেমেৰা দি বেক কৰি দেখি আছোঁ পাছফালে সূৰ্য পাহাৰ যিটো পিকনিক স্পট তো চাওক দেখিছে পূৰা ভিৰ এনেকুৱা আৰু সেই তলত আমাৰ টীম যিটো স্কুলৰ পৰা আহিছে স্কুল টীমটো এনেকৈ ভাগৰি পৰিছে আচলতে ক'বলৈ বহুত ভাগৰ লাগিছে তো আপোনালোকে চাই থাকক মোৰ ইউটিউব চেনেল JR অফিচিয়েল ডান্স গ্ৰুপ আছোঁ আৰু এই চাওক ইফালে বান্দৰ এনেকৈ আছে সৰু ডাঙৰ চব এই দেখিবলৈ পাইছে ন পূৰা বান্দৰ ইফালে এটা সৰু চানাই দেখছে কি স্পীড গিছে বা ইফালে চাওক চব আছে একদম পূৰা বান্দৰ আছে ইফালে অঁ দেখছে না চাই থাকক এইটো সূৰ্য পাহাৰ হয় ইফালেও আছে বান্দৰ চাৰিওফালে আছে ইফালেদি এই সিফালে তো বহুত বান্দৰ আছে সূৰ্য পাহাৰত আহিলে আপোনালোকে এনেকৈ চাব পাৰিব বান্দৰবোৰ এনেকৈ আছে বান্দৰ মাখান চব তো দেখিছে ভয়ে লগা হৈছে এই চাওক কিবা কৰে ৰাখি আহোঁ পূৰা দাউৰি গৈছে ভাল লাগছে না তো বহুত ভাল লাগছে এনেকুৱা বান্দৰ চাই মোৰ অলপ সাহসটো বাঢ়ি আহিল সেইকাৰণে অলপ আউগে আহি আপোনালোকক দেখি আছোঁ এনেকৈ বান্দৰ একো কোৱা নাই কিন্তু ভয় লাগে যিহেতু দেখছে কেনে দেখছে পূৰা